Hey guys, good morning. আজি vlog নহয় এনে এটা কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। কথাটো হ'ল যে সকলোৰে ঘৰে ঘৰে তিৰংগা লগাব দিছে মানে পতাকা, তো সকলোৱে লগাইছোঁ, ভাল কথা। কিন্তু মই এটা কথাৰ কাৰণে ভিডিঅ'টো বনালোঁ যে 15 আগষ্টলৈকে সকলোৱে তিৰংগাটো ভালকৈ সন্মান কৰিব বা লগাই থৈ দিব, তাৰ পাছত সকলোৱে য'তে ত'তে পেলাই দিব, যাতে এইটো কাম নকৰে, যাতে তিৰংগাখনক পতাকাখনক অসন্মান নকৰে। আপোনালোকে ভালকৈ থৈ দিব, যাতে ক'তো পৰি নাথাকে, আৱৰ্জনা নহয়। তো সেইটো কথা কোৱাৰ কাৰণে আৰু ভিডিঅ'টো বনালোঁ। আশা কৰোঁ সকলোৱে বুজি পাইছে। মই অলপ ফুৰিব আহিছিলোঁ, বাট ভ্লগ বনোৱা নহ'ব, কাৰণ মই একো বনোৱা নাই, ভাবাও নাই। তো বিয়া খাব আহিছোঁ অলপ দাদাৰ, তো বিয়া চাই নাপাব। ভিডিঅ'টো বনাম, পিছত ব্লগ বনালে গম পাব বাৰু। চাওঁ তথাপিতো তো এটাই ৰিকুৱেষ্ট সকলোকে, প্লিজ এটাই ৰিকুৱেষ্ট, প্লিজ পতাকাখনক সেনেকুৱা নকৰিব, য'তে ত'তে পেলাই নথ'ব। দেশৰ সন্মানটো আছে, পতাকাৰ সন্মান আছে। আই হোপ সকলোৱে বুজি পাইছে কথাষাৰ। তো এইখিনি কথাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। সকলোৱে যদি দেশৰ প্ৰতি প্ৰেম ভাৱ বা মনোভাৱটো আছে ভাল, তো এনেকুৱা কাম নকৰে বুলি জানো মই। সেয়া আৰু বেলেগ একো কথা নাই। তো ৰিকুৱেষ্ট আৰু নিজে ভাবক এইটো সঁচা কথা নে কি মিছা কথা। তো ৰাস্তা দি গৈ আছোঁ, তো মানুহে মানে ঘূৰিছে, যিকেনে মই হাঁহিলোঁ। তো মানে সেয়া আৰু যদি দেশক সন্মান কৰে, যদি জাতীয় পতাকা সন্মান কৰে, যদি নিজৰ দেশ বুলি ভাবে, নিজৰ পতাকা বুলি ভাবে, তো আপোনালোকে এনেকুৱা কাম নকৰে, মই জানো। সেইখন দেখিছে, সিহঁতৰ ৰাস্তাটো আছে, লগাই থৈ দিছে। ভাল লাগিছে দেখি, ভাল লাগিছে। কৈছে, সকলোৱে কথা মানিছে, কিন্তু যাতে তাৰপিছত যাতে ক'ব নালাগে মানুহবোৰক, বা সকলোকে ক'ব নালাগে যে পতাকাখন ভালকৈ থওঁ বা কিবাকৈ থওঁ, যাতে সকলোৱে বুজি পায় আৰু সেইটো যাতে কৰে আৰু নিজে ক'তো পেলাই থকা নেদেখোঁ, যাতে নিজৰে বেয়া লাগিব দেখিলে যে আমাৰ দেশখনৰ মানুহবোৰ কেনেকুৱা। যিখিনি টাইমত লাগে সেইখিনি টাইমত কৰিছে, তাৰপাছত নাই পেলাই থৈ দিছে, সেইটো কথা নহয়। তো আজিলৈ বাই বাই।